Hello everyone, সকলোকে নমস্কাৰ জনাইছো আৰু স্বাগতম জনাইছো আমাৰ নতুন এটা ভিডিঅ'লৈ। আজি ওলাইছো নগাঁৱলৈ। আপোনালোকে যেহেতু গম পাই যে আমাৰ আৰু এটা ফেমিলি নগাঁৱত আছে। সো তালৈকে ওলাইছো, মা আহিছিলে, মাক লগত লৈ লৈছো আৰু নগাঁও ফুৰিবলৈ যাওঁ। কাৰণ বিয়াৰ পিছত মই নগাঁৱলৈ যোৱাই নাই আজিলৈকে। এতিয়া আহি পালোহি নগাঁৱত। এইখন হৈছে সৰুজন ককাৰ পুৰণি ঘৰ আৰু এইখন ঘৰত সৰু খুৰা থাকে, মানে ককাৰ সৰুজন পুতেক থাকে। আহিয়ে দেখিলোঁ খুৰীয়ে ধুনীয়াকৈ লুচি ভাজি মিঠাই চাহ চব ৰেডি কৰি থৈ দিছে। চাহ খাই বৈ উঠিয়ে আহিলোঁ ককাৰ ৩ নম্বৰজন পুতেকৰ ঘৰলৈ, মানে গণেশ খুৰাৰ ঘৰলৈ। ইয়াতে চাহ পানী খাই বৈ উঠি খুৰীয়ে দিলে কাপোৰ এযোৰ। নতুন বোৱাৰী গ'লে কাপোৰ দিয়াৰ নিয়ম আছে, এইকাৰণে এযোৰ কাপোৰ দিলে। তাৰ পৰা বিদায় লৈ আহিলোঁ ডাঙৰজন খুৰাৰ ঘৰলৈ। ৰাতি থাকিলোঁ ডাঙৰ খুৰাৰ ঘৰত আৰু তাৰপিছত ৰাতিপুৱা যাব ওলাওঁতে খুৰী যে কি মৰম, মা আৰু খুৰী ইজনী সিজনীক এৰিয়ে দিব বিচৰা নাই, ৰাখি থ'বই বিচাৰিছে। মই ক'লোঁ কাপোৰ কানি লৈ অহাহেঁতেন থৈয়ে গ'লোহেঁতেন। দেখিছেনে কিমান মৰম। আমি খুৰাৰ ঘৰৰ পৰা ওলাই যাওঁ মানে খুৰা অলৰেডি ওলাই গ'ল। মানে অৱসৰৰ পিছত খুৰাই এখন নতুনকৈ দোকান খুলি লৈছে আৰু তাতে অৱসৰ বিনোদন কটাইছে। এয়া আহি পালেহি খুৰাৰ দোকান, খুৰাক মাতষাৰ লগাই যাওঁ বুলি। আৰু খুৰাই মৰমতে কি দিওঁ কি নিদিওঁকৈ চকলেট কেইটামানকে ওলাই দিলে আমাক। আৰু ইয়াৰ পিছতে আমি খুৰাক দেখাই দিলোঁ কেনেকৈ ইউটিউব ছাবস্ক্ৰাইব কৰিব পাৰি, আমাৰ ভিডিঅ'বিলাক আমাৰ চেনেলত গৈ কেনেকৈ চাব পাৰি, তাকে আমি খুৰাক দেখাই দিলোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিলোঁ। খুৰাৰ পৰা বিদায় লৈ আহিলোঁ ২ নম্বৰজন খুৰাৰ ঘৰলৈ। খুৰীয়ে ভাত পানী বনাই ৰেডি হৈয়ে আছে। খুৰীয়ে কৈছে ইমান দেৰি কৰিলা আহোঁতে তোমালোকে। ঘৰ সোমায়ে খুৰীৰ সৰুজনী ছোৱালীৰ লগত অলপ ফূৰ্তি কৰিলোঁ। এয়া হৈছে খুৰীৰ সৰুজনী ছোৱালী। তাৰপিছতে খুৰাহঁতৰ ঘৰত এটা পুৰণি বস্তু দেখিলোঁ, বিৰাট ভাল লাগিলে, অলপ শুনিলোঁ। গীতানন্দ বখশী, সংগীত লক্ষ্মীকান্ত প্যারেলাল। ২ নম্বৰ খুৰাৰ ঘৰত খাই বৈ উঠি এতিয়া ওলাইছোঁ যাবলৈ। যোৱাৰ আগতে সকলোৱে ফটোৰ কাৰণে এটা পজ দিছোঁ আৰু কেতিয়া আহিব পাৰোঁ নাজানো, সেইকাৰণে সকলোৱে শেষবাৰৰ কাৰণে একপি ফটো উঠিলোঁ আৰু খুৰাহঁতৰ ঘৰৰ পৰা বিদায় ল'লোঁ।